নমস্কাৰ ফাৰ্ষ্ট নিউজ অসমৰ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আছে এক বিশেষ খবৰ। গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এবাৰ স্বচ্ছ হ'ল। বগুৱান মালাডৰা সংযোগী গৌকাপ্ৰাণী পথৰ দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা। কিয়নো পথছোৱাইদি অবৈধভাৱে বালি শিল গিটি ভৰ্তি ট্ৰাক লয় ডাম্পাৰ লয়, যাৰ ফলত পথছোৱাৰ বখলে উঠি গৈছে আৰু সাধাৰণ জনতাৰ যাতায়াতৰ ব্যাপক অসুবিধা হৈছে। ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আনকি গোৱালপাৰা জিলা প্ৰশাসনৰ নাকৰ তলেদি এইসমূহ অবৈধ ব্যৱসায় ৰমৰমীয়াভাৱে চলাই গৈছে একাংশ অসাধু ব্যৱসায়ীয়ে। তাক লৈও স্বচ্ছ হ'ল গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সেইটো আমি দীৰ্ঘদিন ধৰি লক্ষ্য কৰি আহিছোঁ। কেৱল মাত্ৰ ১.৫ বছৰো সময় হোৱা নাই এইখন মালাধৰাৰ পৰা বগুৱানলৈকে প্ৰায় ১১ কিলোমিটাৰ ৰাস্তা। এই ৰাস্তাখন ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গাঁত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। ইয়াত কাৰণ হ'ল যে দিনে নিশাই বিভিন্ন বালি ভৰ্তি শিলগুটি ভৰ্তি ট্ৰাক ডাম্পাৰবিলাক এই ৰাস্তাৰে অভাৰলোডিং যাই থাকে। এই ৰাস্তাটোৰ বহন ক্ষমতা হ'ল মাত্ৰ ৯ টন, কিন্তু দৈনিক ৪০ৰ পৰা ৬০ টন ওজনৰ গাড়ী অহা যোৱা কৰে কেৱল মাত্ৰ চিণ্ডিকেট ৰাজ চলি থকাৰ কাৰণে। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনাইছোঁ গোৱালপাৰা জিলা প্ৰশাসনলৈ। কাৰ পৃষ্ঠপোষকতাত আচলতে চিণ্ডিকেট ৰাজ চলি আছে গোৱালপাৰা জিলাখনত নাজানো। অতি শীঘ্ৰেই এই অভাৰলোডিং ট্ৰাক, যি দৈনিক বালিভৰ্তি ট্ৰাক আহে, দৈনিক শিলগুটিভৰ্তি ট্ৰাক আহে আৰু ৰাতি ১২ চকাৰ পৰা ১৬ চকীয়া ডাঙৰ ডাঙৰ গাড়ীবিলাক, বিশেষকৈ যিটো মালাধৰ আগিয়াৰ পৰা মেডিলৈকে যিটো ৰাস্তা, মেডিপাৰালৈকে যি ৰাস্তা, সেই ৰাস্তাৰ বলাইখামাৰ ব্ৰিজ দলংখন ভাঙি যোৱাৰ কাৰণে তাৰ আটাইবিলাক অভাৰলোডিং গাড়ী এই ৰাস্তাৰে সোমায়। কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে এতিয়ালৈকে বিহিত ব্যৱস্থা নোলোৱাৰ কাৰণে আজি ৰাস্তাখনৰ অৱস্থা তথৈবচ হৈ পৰিছে। আমি স্থানীয় ৰাইজ হিচাপে অতি শীঘ্ৰেই ৰাস্তাখন পুনৰ মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। লগতে যিবিলাক সংস্থাৰ জৰিয়তে আচলতে চিণ্ডিকেট ৰাজ চলি আছে, যাৰ বিনিময়ত বালিভৰ্তি ট্ৰাক বা শিলগুটিভৰ্তি ট্ৰাকবিলাক এই ৰাস্তাৰে যাই আছে, ৯ টন ওজন বহন কৰিব পৰা ৰাস্তাত গৈ আছে, সেইবিলাক অতি শীঘ্ৰেই বন্ধ কৰিব লাগে। অন্যথা কিন্তু আমি আন্দোলন গঢ়ি তুলিম। আৰু এটা কথা যে এই ৰাস্তাখনৰ দুটা ছাইডত মালাধৰা আৰু বগুৱান মুৰালীঝাৰত দুটা গেট আছিলে। দেখা গৈছে এই গেটবিলাক প্ৰভাৱ গোষ্ঠীয়ে ভাঙি পেলাই, ৰাতি JCB লগাই ভাঙি পেলাই আৰু ডাঙৰ ডাঙৰ গাড়ীবিলাক এই ৰাস্তাৰে তেওঁলোকে সোমাই দিয়ে। এনেকৈ আচলতে ৰাস্তাটো ধ্বংস কৰা হৈ আছে আৰু এই গোটেই ৰাস্তাৰ ১১ কিলোমিটাৰত মাজে মাজে এনেকৈ দহ গাঁতৰ সৃষ্টি হৈছে। সেইকাৰণে ইয়াত গাড়ী অহা যোৱা কৰা, সাধাৰণ মানুহ অহা যোৱা কৰা, শাক পাচলি লৈ অহা যোৱা কৰাটো অসুবিধা হৈ পৰিছে। গতিকে অতি শীঘ্ৰে এই ৰাস্তাখন পুনৰ মেৰামতিৰ লগতে আৰু চিণ্ডিকেট ৰাজ বা অভাৰলোডিং গাড়ী এই ৰাস্তা দি সোমোৱাত বন্ধ কৰিবলৈ আমি গোৱালপাৰা জিলা প্ৰশাসনৰ ওচৰত দাবী সত্য আৰু নিৰপেক্ষ, আপোচবিহীন আৰু অপ্ৰতিৰোধ্য সত্যৰ সন্ধানত আমাৰ অবিৰত যাত্ৰা। আপোনালোকে চাই আছে ফাৰ্ষ্ট নিউজ আসাম।